কৈ দিয়া তোমাৰ মুখৰে জ্বালা পাই গৈছো এই ভাই নকবি এই ভাই বিয়াত জ্বালা হৈছো নহয় নহয় তোমাৰ মুখৰে ক'ব লাগিব যে জ্বালা পাই গৈছো এই ভাই তোমাৰ জ্বালা মুখৰে পাই গৈছো এই ভাই হেল্ল' গাইজ তো পুনৰবাৰ আপোনালোকক আকৌ এটা নতুন ব্লগছ ভিডিঅ'ত স্বাগতম জনাইছোঁ তো আজি মানে এনেই ওলাই আহিলোঁ তো ব্লগছটো আপোনালোকে চাই থাকক লকডাউন কাৰণে এইকেইটা দিন মানে ফকতীয়াত আছে গতিকে ব্লগছৰ কাৰণে এওঁকে আজি গাড়ীখন চলাব দিছোঁ ফকতীয়া গাড়ী বেয়া নচলাই বাৰু এওঁ ফিজ দিয়া ৰাস্তাত মানে 80 যায় আৰু এনেকুৱা নৰ্মেল ৰাস্তাত যায় 40 মজা চলায় বঢ়িয়া লাগছে কিন্তু বঢ়িয়া লাগছে বঢ়িয়া লাগছে সঁচাকৈ একদম বঢ়িয়া লাগছে আৰু বহুত লাহে লাহে যায় দেই আগতে আপুনি গৰু গাড়ী চলাইছিল নেকি গৰু গাড়ী নহয় মই এই ছাগলী দি গাড়ী চলাইছিলোঁ ছাগলী গাড়ী এওঁ সঁচাকৈ মানে এওঁ আগতে চাগে ছাগলীৰে গাড়ী চলাইছিলে ইমান লাহে লাহে কালিৰ পৰা চাইকেলকে লৈ পেলাই ব্লগছ বনাব লাগিব বুজিছা তুমি এনেই তেল মুখা পৰি আছা ফকতীয়াত পাই দূৰত যাওঁ নেকি দূৰত মানে কি আৰু ইমান দূৰত নহয় কিন্তু মানে হ'লেও অলপমান লাগে মানে অলপ লাগব আৰু অঁ এই ৰাস্তাত ছাগলী গৰু আছে নহয় 500 টকা 1000 টকা ভৰাত দিয়ে লাহে লাহে যাওঁ ভাল আৰু লাহে লাহে চলিয়ে मिल गया हमको जेसीबी की खुदाई माने গাড়ীখনকো পিছফালে থৈ আহিছোঁ কিন্তু আমি কম নহয় দেই এওঁ মানে জেচিবিখন পিছ পেলাই মানে ভাবিছে এওঁ এৰোপ্লেনহে জানো পিছ পেলাইছে COVID-19 এনেকুৱা এটা ভাইৰাছ মানে নাকটো মানে উলিয়াই থাকিবই নোৱাৰি মাস্কখন পিন্ধি ল'বই লাগে মানে নহ'লে সোমাও কৰি থাকে মানে ভাইৰাছটো বৰ ভাইৰাছ যিহেতু বহুত ওপৰৰ মাল যে সেইকাৰণে নাকেৰেহে সোমায় বাকী বেলেগেৰে নোসোমায় সঁচাকৈ যোৱাবাৰ মানে কি কয় আপোনাৰ এইবিলাক যে কাঁহী বাতি বজাইছিলে তাৰপিছত 5 মিনিটৰ বাবে কি কৰিব দিছিলে 5 মিনিটৰ বাবে মানে চাকি জ্বলাব দিছিলে দেৱালী মাতি দিলে কিছুমানে দেৱালী পাতি দিলে কিছুমানে এইবাৰ আকৌ আৰু তাৰ বাহিৰে কাঁহী বাতি বজাব দিছিলে হয় নাই কিছুমানেতো একেবাৰে বিহুকে পাতি দিলে কিছুমানে আকৌ শোভাযাত্ৰাকে পাতি দিলে ধৰক কৰোণা কাণৰ মতা ভাতে দিছে যোৱাবাৰ সেইকাৰণে ক্ষমতা আগমন পাইছে এইবাৰ কিন্তু মানে তথাপিতো কৰোণা নগ'ল আমি মানে আহি থাকোঁতে পাই গ'লোঁ এইখন এখন বাগান আৰু একদম চাৰিওফালে মানে সেউজীয়া সেউজীয়া মজা মানে চাওক না আপোনালোকে ভিউটো চাওক আৰু চাহ বাগানতে আচলতে এইফালে বাইদেউহঁতে এইবিলাকত চাহ তুলি আছে মানে চাহবোৰ ছিঙি আছে নহয় জানো গতিকে চাহ বাগানত আচলতে বঢ়িয়া এটা সুন্দৰ ভিউ আৰু পূৰা একদম গছ গছনিবিলাক আছে আৰু তাৰ মাজে মাজে চাহপাত এওঁতো একেবাৰে মানে চাই হেঁপাহ পলোৱা নাই চাগে চাহ বাগানতে আমাৰ ঘৰ জাগি যাওঁ আৰু মানে একদম দেখিছেনে নাই বাৰু সূৰ্যৰে বতাহ কহিয়া এইফালে আছে ওপৰত সূৰ্যৰে বতাহ আৰু সূৰ্যৰে বতাহ চাগে ব্ৰেকআপেই হ'ল নেকি ইমান মানে একেবাৰে তেওঁৰ মানে খঙে চুলি ৰাগ পাইছে এনেকুৱা দিছে তাৰমানে মাল
মই এনে দেখাত অলপ বগাই আছিলোঁ এই কালাৰ কৰি পেলাই এই দুদিনতে এওঁ মানে বগাই আছিলে কিন্তু সূৰ্যদেৱতাহে মানে এওঁক অলপমান কিবা কৰিলে মানে আৰে সূৰ্যদেৱতাই বেয়া দিছে সঁচাকে কৈছো গৰম বহুত গৰম চালা মৰমে কলিজা খোৱাৰ বয়সত গৰমে কলিজা খাই আছে এতিয়া গোটেই বাগানখন মানে এতিয়া জীপাল কৰি দিলে ইমান এই গৰমত এই কিবা চিচি এটা লাগছিলে চিচিটিভি চাৰে ছমান নীতিমে মিলাই দিব কেতিয়াবা ইয়াত আচলতে আমি বহুত সময় ৰ'লো আৰু এতিয়া মানে আকৌ এনেই যাওঁ আৰু ওলাই পেলাই নে কি আকৌ এতিয়া আকৌ টাইম হ'বই মানে আৰু ওলাই ফুৰিব নোৱাৰিম আকৌ ঘৰত থাকিব লাগিব এতিয়া মানে শাস্তিয়ে হৈছে আৰু ধৰ শাস্তিয়ে হৈছে আৰু মানে শাস্তিয়ে হৈছে সঁচাকৈ মানে এই লকডাউনটো মানে একদম জনমে চালা নেৰে লকডাউন বাপ গৰম পুৰা কেনে গৰম হা হাই কিন্তু মানে এইকেইটা দিন কি হয় একদম বিৰাট বৰিং মানে ঘৰত থাকি একদম বৰিং ইফালে মানে IPL খনো মানে বন্ধ কৰি থৈ দিছে তো মানে পুৰা বৰিং আৰু কিন্তু ঘৰতে থাকি বাৰুনো আপোনালোকে কি কৰিব ঘৰত থাকি আপোনালোকে টাইম পাছো কৰিব পাৰিব উইথ আপোনালোকে তাৰ লগতে পইচাৰো কামাব পাৰিব তো আপোনালোকে চাই থকা এই ভিডিঅ'টো ডেছক্ৰিপশ্যন আৰু ফাৰ্ষ্ট পিন কমেণ্টত পাই যাব 1xBet লিংকটো তো সেইটো আপোনালোকে তাত যাওক যাই পেলাই আপোনালোকে ক্লিক কৰি ব্যৱহাৰ কৰক 1xBet আপোনালোকে বহুত ধৰণৰ খেল পাব স্পৰ্টছ ক্ৰিকেট ফুটবল বাস্কেটবল এনেকুৱা ধৰণৰ আৰু বহুত খেল পাব সেইবিলাকত যে আপোনালোকে বিট লগাই পইচা কামাব পাৰিব আপোনালোকে ইয়াৰ পৰা আচলতে বহুত সহজ গেম পাব তাৰ পৰা আপোনালোকে পইচা কামাব পাৰিব আৰু মোৰ প্ৰমো কোডটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে 100 টকা এটা লগেই পাই যাব তুমি পালা নেকি 100 টকা হা 100 টকা পাইছোঁ মই তো বলক এতিয়া পিছে গৰম হৈ আছে কিবা তৰমুজ চৰমুজ খাই দিওঁ নেকি কিবা এটা ঠাণ্ডা বস্তু এটা বহাই দিওঁ 100 টকা এটা এওঁ পালে মানে এতিয়া খাবহে লাগে খালি আৰু এতিয়া মানে এওঁ মানে গাড়ীখন বোলে নচলাই এইবাৰ মোক চলাবৰ কাৰণে দিলা আৰু এওঁ আহিলে ক'ৰা তোমাৰ এই অৱস্থা হৈছে খালি চিলিণ্ডাৰ লৈছো আকৌ কি হ'ব বেবি নাই তাতে খাই গৈছি বোলে একদম নকবি আৰু ফিলিংছ নহয় আৰু হেৰি কি বুলি কয় আপোনাৰ আৰু তোমাক ভাল লাগিল বাৰু আমি অলপ আহিলো যে মিডুলদাৰ কইনা এটা চাব গৈছিলো হয় নেকি লকডাউনত লকডাউন বিয়া এখন আমি পাতিম অলপ কি বনালি ফাল্টু কথা ক'ব আহিছে এতিয়াতো বিয়া পাতিলে কি বনালি লকডাউনত বেছি খৰচ হয়নে নাই কাৰণ যিটো নেকি আলুৰ কেজি আগতে আছিল 12 টকা এতিয়া লকডাউনৰ সময়ত সেইটো দিব লাগিব 25 টকা 26 টকা যিটো টেন হাউচ আগতে দেখি আহিছিল বোলে 20,000 টকাৰ এতিয়া ক'ব কি লকডাউন আমাৰ নাই গতিকে এতিয়া আমাক 50,000 দিবই লাগিব 500 মানুহ মাতাকে 250 মানুহে মাতিব 250 বাদ 20 জন 250 তোমাৰ ক'বাত আছে 20 জন মাতিব পাৰে কিন্তু 20 জনতে একদম কিবা হৈ যাব আৰু বাকী ভাল লাগিল বাৰু তোমাৰ কইনা আনি এই অৱস্থা নে চিলিণ্ডাৰ লৈ তুমি ঘূৰি ফুৰিব লগা হৈছে বিয়া দেখিছে নাই সেইকাৰণে মোক যে আপোনালোকে যে কিছুমানে যে বিয়াখন পাতি লওক কৈ থাকে মই যে নাপাতো কাৰণটো সেইটোৱে মানে এই বিয়া পাতি আৰু দেখিছে নে কৈ দিয়া তোমাৰ মুখৰে জ্বালা পাই গৈছো এই ভাই নহয় তোমাৰ মুখৰে ক'ব লাগিব যে জ্বালা পাই গৈছো এই ভাই তোমাৰ মুখৰে এইটো মানে বিয়া পাতি অৱস্থা দেখিছে নে বাৰু ভাগ্য ভাল এই পেটো হোৱা নাই পেটো হ'লেতো আৰু অৱস্থা বেয়া হৈ যাব এটা কথা পিছে বিয়া পাতিলেই নহ'ব উহুটো কিন্তু এতিয়ালৈকে দিয়াই নাই লকডাউন খুলিলে আমি পাই যাম গতিকে এখন ফটো খাম আৰু তোমালোকে বহুত দিন লগ পাইছোঁ ৰ'বা কি কৰে ইমান ডাঙৰ এক্টৰে 20 টকা বিকি থাকে কি কৰে 20 টকা খুজি আছে তো মানে আৰু বোলে বিৰাট গৰম এইবাৰ মই চলাম তো বলক
এইটো ন তৰমুজ আৰু এতিয়া আমি খাম তৰমুজ বা কি গৰম আৰু এতিয়া খাম নেকি ফাইনেলি চাইনাত কাটা লাগছে না মানে খুব দৈত্য বহাই দিলে মানে পাই খালো আৰু গৰম লাগিছিল গাইছ মানে তৰমুজ খাই এতিয়া আমি ঘৰলৈকে যাম এওঁ আছে লগত এইফালে এওঁ খাই আছে খাই আহোঁ এওঁ মানে খাই আছে ফকতীয়াত পাই তাৰপাছত আৰু 10 টকা ল'লে এইটো তেতিয়া তাৰপাছত এতিয়া তৰমুজটো খাই ঘৰত যাম তো আজি ব্লগিং ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আৰু মজা ব্লগ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পুনৰ নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈকে এৰিলোঁ বাই কেমান খাবে ভাই যা হ'ব দে যো যা ঠাৰি ওলাব লাগে বগা মাংস ওলাব লাগে